हेलो बंधुসকল আপোনালোক সাগে থাম্বনেল দেখি গম পাইছে আজি ভিডিওটো কিহৰ ওপৰত হ'ব। আপোনালোক সাগে বহুত কিবা কিবি বস্তু অনলাইনৰ পৰা অৰ্ডাৰ কৰে ময়ো কৰিছিলো। বহুত সাইট আছে যেনে ফেমাস সাইট মিন্ত্ৰা, ফ্লিপকাৰ্ট, এমাজন এইবিলাকৰ পৰা আপোনালোক অৰ্ডাৰ কৰিলে কিবা বস্তু বেয়া হলেও আপোনালোক ঘূৰাই দিব পাৰে। কিন্তু কিছুমান এনেকুৱা সাইট আছে যিবিলাকত অৰ্ডাৰ কৰিলে আপুনি একেবাৰে ৰাম ঠগন খাব পাৰে। যেনে মই ঠগিছো, আপোনালোক বিচাৰিছো যে আপোনালোক যাতে নেক্সট ঠগ নাখায় সেইভাবে মই ভিডিওটো আজি বনাই আছো। তো কিভাবে অৰ্ডাৰ কৰিছিলো চিলৰি এপৰ পৰা এই টি-শাৰ্টটো আপোনালোকক দেখাম কি টি-শাৰ্ট অৰ্ডাৰ কৰিছিলো আৰু কেনেকুৱা আহিছে। আৰু মই কল কৰাৰ পিছত সিহঁতৰ এক্সিকিউটিভ সেলাৰৰ কোনো ৰেসপন্সে নাই। কলৰ ওপৰত কল নুঠায় আৰু কেনসেল নহয়, ৰিটাৰ্ণ নহয়। আপোনালোকক দেখাই আছো চিলৰিৰ পৰা অৰ্ডাৰ কৰিছিলো। এটো নেভি ব্লু হয়, আপোনাৰ মই ব্লেক অৰ্ডাৰ কৰিছিল, নেভি ব্লু আহিছে। আৰু এই কাপোৰবিলাক চাব পাৰে, তাত লিখা আছিল ফেব্ৰিক কটন বুলি। এটো একেবাৰে পলিষ্টাৰৰ কাপোৰ দিছে। তো 750 লৈছে। আৰু এটো আপোনাৰ দোকানত কিনিলে চাগে 100 বা 150তে পোৱা যাব। এনেকুৱা টি-শাৰ্ট দিছে, এনেকুৱা বেয়া টি-শাৰ্ট। তো মই সেল এক্সিকিউটিভ কল কৰিলো, সিহঁতে কল নুঠায়, ৰিটাৰ্ণ কৰিম হেতু নহয়। তো আপোনালোক এইবিলাক সাইটৰ পৰা কিবা অৰ্ডাৰ কৰাৰ আগতে সাৱধান হৈ থাকিব। এইবিলাক সাইটতকৈ মিন্ত্ৰা, ফ্লিপকাৰ্ট, এমাজন বহুত মানে ভাল আছে। তো গাইজ আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আৰু এইবিলাক এপত গাইজ প্লিজ একো অৰ্ডাৰ নকৰিব। তো থেংক ইউ।